নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেলটোলৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ। এইবাৰ ভিডিঅ' অলপ সোনকালে দিলোঁ কাৰণ ভাবিছোঁ কনচিষ্টেঞ্চিটো অকণ ৰাখিব বিচাৰিছোঁ। তো ৰাতিপুৱা শুই উঠি মই মুখখন ধুলোঁ, দাঁত ব্ৰাছ কৰিলোঁ, তাৰপিছত মই ধূপ জ্বলাইছোঁ। আপোনালোকে দেখিছে মই কিমান ধূপ জ্বলাইছোঁ, সেইবোৰ আগৰ ভিডিঅ'টো দেখাইছোঁ। তো ৰাতিপুৱা যেতিয়ালৈকে ধূপটো নজ্বলাওঁ তেতিয়ালৈকে মনটো ফ্ৰেছ নালাগে। আৰু মই পাকঘৰতো এডাল ধূপ জ্বলাওঁ কাৰণ পাকঘৰটো অকণমান কেতিয়াবা কিবা কিবি আঞ্জা ৰান্ধি থকাৰ বাবে তাত অকণ কিবা এটা স্মেল ওলায়, সেইবাবে মই তাতো ধূপ জ্বলাওঁ। তো ৰাতিপুৱা ধূপ জ্বলাই উঠাৰ পিছত মই পঢ়িব লৈছোঁ। তাৰ মাজতে মই চাহ খাইছোঁ, চাহ খোৱা ভিডিঅ'টো কৰা নহ'ল বাৰু। তো এয়া মই পঢ়িব লৈছিলোঁ। বহুত বেছি নাই পঢ়া, কিন্তু যিখিনি পঢ়িছোঁ মই অকণমান ৰেকৰ্ডিং কৰিছোঁ। আচলতে মই যিমানখিনি পঢ়োঁ সিমানখিনি ৰেকৰ্ডিং কৰিবলৈ নহয়, কাৰণ মোবাইলত ইমান দীঘল ভিডিঅ' এটা কৰা সম্ভৱো নহয়। মই যিমানখিনি পাৰোঁ আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ। আৰু আজিকালি এনেকুৱা হৈ গৈছে যে দীঘল ভিডিঅ' চোৱাৰ কাৰো ধৈৰ্য নাথাকে। ভিডিঅ'টো দীঘল হ'লে স্কিপ কৰা যায়েই, তাতকৈ স্কিপ কৰাতকৈ মই ভাবিছোঁ যে বেছি দীঘলৰ ভিডিঅ' নবনোৱাই ভাল, কাৰণ কোনেও নাচায়। স্কিপ কৰাতকৈ সৰুকৈ ভিডিঅ'টো বনালেই হ'ল। তাৰপিছত মই অকণমান মাজতে শুই গ'লোঁ, কাৰণ পঢ়াৰ মাজত যেতিয়া টোপনি লাগে তেতিয়া আৰু পঢ়ি মোৰ মতে লাভ নাই, কাৰণ সেইখিনি সময়ত টোপনিৰ ভাৱটোৱে আহি থাকে আৰু টোপনি আহিলে পঢ়াত মনোযোগ নবহে। কেৱল এইটো ভাৱ আহি থাকে যে মই কিজানি অকণমান শুই দিলে মোৰ গাটো বিৰাট ভাল লাগি যাব। মোৰো তেনেকুৱা হয়, আপোনালোকৰ বাৰু কেনেকুৱা হয় নাজানো। তো অকণমান মই শুই দিয়াৰ পিছত এয়া মই আকৌ পঢ়িব লৈছিলোঁ। বেছি নাই পঢ়া, মই কৈছোঁ ৰাতিপুৱা মোৰ বৰ বেছি 1.5 ঘণ্টা বা 2 ঘণ্টা পঢ়া হয়। তাৰে সৰু সৰু ক্লিপ লৈ আপোনালোকৰ মাজত মই শ্বেয়াৰ কৰিছোঁ। তাৰপিছত মই গ'লোঁ কলেজলৈ। আজি ইনস্পেকশ্যনৰ কথা আছিলে, কলেজলৈ গ'লোঁ। এইবিলাক আপোনালোকে ড্ৰেছ দেখিছে, আৰু এয়া হৈছে আমাৰ শ্ৰেণী কোঠাটো। তো এয়া ভিডিঅ'টো আপোনালোকক অকণমান ডাবুল দিয়া গ'ল মোৰ ভিডিঅ'টো, বেয়া নাপাব। তাৰপাছত মই আহিলোঁ। আহি মই এটা নতুন কামৰ কথা কৈছিলোঁ আপোনালোকক, যে কোনোবাই মোক কমেণ্ট কৰি সুধিছিলে যে আপুনি মোবাইল এডিক্টেড হয় নেকি, যদি হয় কেনেকৈ দূৰ কৰিব পাৰি। তাৰপিছত মই কৈছিলোঁ যে মই সোনকালে এটা কাম লৈছোঁ হাতত, যাৰ পৰা মই মোবাইল এডিক্টেড নোহোৱা কৰিব পাৰোঁ নিজৰ এডিকশ্যনটো। আৰু কামটো এয়াই যে মই ঊল বুবলৈ শিকিছিলোঁ, ঊল গুঠিবলৈ শিকিছিলোঁ। আৰু আপোনালোকক মই সেইখিনি দেখুৱাইছোঁ। মই পিছতো আপোনালোকক নিশ্চয় দেখুৱাম মই কিমানখিনি গুঠিলোঁ। তাৰপিছত ঊল গুঠি উঠাৰ পিছত মই আকৌ অকণমান পঢ়িলোঁ। এয়া মোৰ ভতিজী, তাই মোক জোকাইছিলে কেমেৰাটো দেখি। তাৰপিছত মই বজাৰত গ'লোঁ মাৰ লগত। মই ঊল আনিবলৈ গৈছিলোঁ, কাৰণ ঊলৰ কালাৰটো মোৰ পচন্দ হোৱা নাছিলে, যদিও গুঠি আছিলোঁ। কাৰণ যিটো ৰঙৰ লগত মই মিলাম বুলি ভাবিছিলোঁ তাৰ লগত মই যিটো এতিয়া বৈ আছোঁ সেউজীয়া ৰংটো, সেইটো নিমিলে। তো এইখিনি আছিল আজিৰ ভিডিঅ'। আৰু আকৌ সোনকালে